নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, ভোগালী বিহুৰ পাক মুহূৰ্তত আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ লৈছোঁ পকা মিঠৈ বা গোপাল লাড়ুৰ এটি সুন্দৰ ৰেচিপি। যদি ৰেচিপিটো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিয়াৰ লগতে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টাটো বজাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। লাড়ুকেইটা বনাবলৈ মই প্ৰথমতে পিঠাগুড়িখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত গুৰ মিঠাইখিনিও লগতে ভালদৰে পগাই লৈছোঁ আৰু পিঠাগুড়িখিনি ভাজা হোৱাৰ পিছত তাৰ লগত দি দিছোঁ জালুকৰ গুড়ি বা গোলমৰিচৰ গুড়ি, লগতে তিল অলপমান ভাজিও দি দিছোঁ আৰু এতিয়া এই সকলো উপাদান পিঠাগুড়িখিনিৰ লগত ভালদৰে মিহলি কৰি সানি ল'ম। আৰু এতিয়া গুৰ মিঠাইখিনি ভালদৰে পগোৱা হৈ গ'ল আৰু এতিয়া পিঠাগুড়িখিনিৰ ওপৰত এইদৰে গুৰ মিঠাইখিনি ঢালি দি দিছোঁ আৰু এডাল হেতাৰে এইদৰে ভালদৰে সেইখিনিৰ লগত মিহলি কৰি লৈছোঁ। প্ৰথমে মই গুৰ মিঠাইখিনি অলপ অলপ কৰি ঢালি দিছোঁ, যাতে পিঠাগুড়িৰ সৈতে গুৰ মিঠাইখিনি ভালদৰে মিহলি হৈ যায় আৰু প্ৰয়োজন হোৱালৈকে ইয়াত গুৰ মিঠাই ঢালি দি দিম, যেতিয়ালৈকে পিঠাগুড়িখিনি এঠা এঠা হৈ নাযায়। এইদৰে প্ৰথমবাৰৰ কাৰণে লাড়ুকেইটা বনাই লোৱাৰ পাছত দ্বিতীয়বাৰৰ কাৰণে আৰু অলপ লাড়ু বনাবলৈ লৈছোঁ আৰু এই লাড়ু বনোৱাতে আপোনালোকে মনত ৰাখিব যাতে পিঠাগুড়ি অলপ অলপ কৰিয়ে লয়, নহ'লে সোনকালে মিঠৈৰ আঠাটো শুকুৱাই যায়, সেইকাৰণে অলপ অলপ কৰি লৈয়ে বনাব লাগে। যিহেতু লাড়ুখিনি গৰমে গৰমে বনাবলগীয়া হয়, সেইকাৰণে খৰকৈ বনাব নোৱাৰি, সেইকাৰণে অলপ অলপ কৰি লৈয়ে বনাব লাগে। যদিও বা পিঠা পনা লাড়ু এইবোৰ বনোৱাতে আমাৰ অলপ কষ্ট হয়, তথাপিও কিন্তু এইসমূহ বস্তু আমি ঘৰতে বিহুৱে তিথিয়ে বনাবলৈ চেষ্টা কৰিব লাগে, কিয়নো এইবোৰ হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ থলুৱা খাদ্য আৰু এই খাদ্যসমূহ পুষ্টিকৰো হয়। সেইকাৰণে আৰু আমি যদি এই লাড়ু পিঠা নবনাওঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীহঁতেনো কেনেকৈ বুজিব এই লাড়ু পিঠা কেনেকৈ বনায় বা এইবোৰ খাদ্যৰ সোৱাদ। আজিকালি দেখা গৈছে যে ল'ৰা ছোৱালীসকলৰ বাহিৰা বস্তুৰ প্ৰতি আকৰ্ষিত বেছিকৈ হৈছে, তাৰ মূলতে হৈছে কিন্তু আমি এইবোৰ বস্তু বনাবলৈ এলাহ কৰাটো। আজিকালি দেখা গৈছে যে বজাৰত এইবোৰ বস্তু সহজলভ্য, যদিও আপোনালোকে এইবোৰ কিনি আনি খাব পাৰে আৰু খুৱাব পাৰে, সোৱাদটো এনেকৈ ল'ব পাৰে, কিন্তু নিজে বনোৱালে এই বস্তুবোৰ কেনেকৈ বনায় সেইটো নিজে অভিজ্ঞতা হোৱাৰ লগতে ল'ৰা ছোৱালীও সকলোৱে সৰুৰ পৰা যদি ঘৰত বনোৱা হয়, সিহঁতসকলক দেখি দেখি এই বস্তুবোৰ কেনেকৈ বনোৱা হয় সেইটো শিকিব পাৰিব। আমি যিদৰে আমাৰ মাহঁতক বনোৱা দেখি দেখি এইবোৰ বস্তু শিকিছিলোঁ আৰু ময়ো বিচাৰোঁ যাতে আমাৰ ল'ৰা ছোৱালীখিনিও এইবোৰ অসমীয়া সংস্কৃতিৰ খাদ্যসমূহ বনাবলৈ ঘৰত সৰুৰে পৰা শিকে। আৰু এই পকা মিঠৈ বা পিঠাগুড়িৰ লাড়ুটো খাবলৈ অলপ টান হয় আৰু যিসকল বুঢ়া মানুহ আছে বা দাঁতৰ অসুখ থকা মানুহ আছে, সেইসকলে এই লাড়ুবিধ চাহৰ লগত তিয়াইও খাব পাৰে বা সৰু ল'ৰা ছোৱালী থাকিলেও সিহঁতসকলকো পানীত তিয়াই বা গাখীৰত তিয়াই এইদৰে খুৱাব পাৰে। পিছৰ লাড়ুকেইটা বনাওঁতে হাজবেণ্ডক কেইটামান বনাই চালে সি বনাব পাৰে নে নোৱাৰে, সেইদৰে কেইটামান বনালে পাৰিলে বাৰু বনাবলৈ। শেষত পুনৰাই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।